বন্ধুসকল, আজি মই 20টা আকৰ্ষণীয় প্ৰশ্ন উত্তৰ আপোনালোকক আগবঢ়াম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। মোৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ কোন ৰাজ্যত সুৰা নিষিদ্ধ? ইয়াৰ উত্তৰটো হ'ব গুজৰাট, বিহাৰ আৰু মিজোৰাম। 2 নম্বৰ প্ৰশ্ন, কোন দেশত মাথো ছোৱালীহে মদ খাব পাৰে? ইয়াৰ উত্তৰ হ'ব পেৰু দেশত। 3 নম্বৰ প্ৰশ্ন, বেছিকৈ চাহ খালে আমাৰ কি লোকচান হয়? ইয়াৰ উত্তৰ হ'ব ভোক নালাগে। 4 নম্বৰ প্ৰশ্ন, কি ৰং বিপদৰ প্ৰতীক? ইয়াৰ উত্তৰ হ'ব ৰঙা ৰং। 5 নম্বৰ প্ৰশ্ন, কি কাম কৰিলে ছোৱালীৰ যৌন উত্তেজনা বাঢ়ে? ইয়াৰ উত্তৰ হ'ব বেয়া ফিল্ম চালে। 6 নম্বৰ উত্তৰ, ট্ৰেক্টৰৰ পিছৰ চকা দুটা কিয় ডাঙৰ হয়? ইয়াৰ উত্তৰ হ'ব বেছি গধুৰ বস্তু টানিবৰ কাৰণে। 8 নম্বৰ প্ৰশ্ন, দুনিয়াৰ আটাইতকৈ পুৰণা খেলবিধ কি? ইয়াৰ উত্তৰ হ'ব পেলে খেল। 8 নম্বৰ প্ৰশ্ন, ভাৰতৰ আটাইতকৈ বেছি গালি দিয়া ৰাজ্য কোনখন? ইয়াৰ উত্তৰ হৈছে দিল্লী। 9 নম্বৰ প্ৰশ্ন, কোন দেশক মছজিদৰ দেশ বুলি কোৱা হয়? ইয়াৰ উত্তৰ হ'ব চৌদি আৰব। 10 নম্বৰ প্ৰশ্ন, ভাৰতত কিমান শতাংশ লোকে ইণ্টাৰনেটত বেয়া ফিল্ম চাই সময় নষ্ট কৰে? ইয়াৰ উত্তৰ হ'ব 50% লোকে। 11 নম্বৰ প্ৰশ্ন, মহাত্মা গান্ধীৰ পত্নীৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব কস্তুৰবা গান্ধী। 12 নম্বৰ প্ৰশ্ন, ল'ৰাতকৈ ছোৱালীৰ ভয় কিয় লাগে? ইয়াৰ উত্তৰ হ'ব হৰম'নৰ কাৰণে। 13 নম্বৰ প্ৰশ্ন, এনে কি বস্তু আমাৰ লগত থাকে, চাব পাৰোঁ কিন্তু ধৰি ৰাখিব নোৱাৰোঁ? ইয়াৰ উত্তৰ হ'ব নিজৰ ছাঁটো। 14 নম্বৰ প্ৰশ্ন, দুনিয়াৰ আটাইতকৈ ডাঙৰ কাছৰ ক'ত পোৱা যায়? ইয়াৰ উত্তৰ হ'ব অষ্ট্ৰেলিয়াত। 15 নম্বৰ প্ৰশ্ন, মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে কিয় চুলি কাটিব নালাগে? ইয়াৰ উত্তৰ হ'ব অশুভ হয়। 16 নম্বৰ প্ৰশ্ন, কম বয়সতে সম্ভোগ কৰিলে কি হয়? ইয়াৰ উত্তৰ হ'ব শৰীৰ দুৰ্বল হয়। 17 নম্বৰ প্ৰশ্ন, তেল পানীত কিয় উপঙি থাকে? ইয়াৰ উত্তৰ হ'ব তেলৰ ঘনত্ব পানীৰ ঘনত্বতকৈ কম হোৱাৰ বাবে। 18 নম্বৰ প্ৰশ্ন, মানুহৰ প্ৰস্ৰাৱ কিয় গোন্ধায়? ইয়াৰ উত্তৰ হ'ব এমোনিয়া গেছ থকাৰ বাবে। 19 নম্বৰ প্ৰশ্ন, কাঠফুলা মাংস নে পাচলি? ইয়াৰ উত্তৰ হ'ব পাচলি। 20 নম্বৰ প্ৰশ্ন, বাল্ব প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰ হ'ব থমাছ আলভা এডিছনে। মোৰ অন্তিমটো প্ৰশ্ন হৈছে, কোন ঠাইলৈ 100জন মানুহ গ'লে 99জন মানুহে ঘূৰি আহে? ইয়াৰ উত্তৰটো কমেণ্ট কৰি জনাব। বন্ধুসকল, এনেধৰণৰ আকৰ্ষণীয় প্ৰশ্ন উত্তৰ পাই থাকিবলৈ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নমস্কাৰ, ধন্যবাদ।